হেল্ল' বন্ধুসকল, তো মই এটা 1 মিনিট সময় ল'ম আপোনালোকৰ পৰা। মই মানে এটা শ্বৰ্ট ভিডিঅ' আপলোড দিছিলোঁ, এইটো মিনি ব্লগ এটা ইউটিউবত, ব্ৰইলাৰ আনিম বুলি, ব্ৰইলাৰ পোৱালি আনিম বুলি। তো ফাইনেলি মানে ব্ৰইলাৰ পোৱালিটো আনিলোঁ, আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ এবাৰ। আপোনালোকে ব্ৰইলাৰ পোৱালিটো চাওক। বেছি নহয়, আপোনাৰ কিমান আনিছোঁ, 50টা আনিছোঁ ব্ৰইলাৰ। ব্ৰইলাৰ 50টা আনিছোঁ, তাৰে এটা আপোনাৰ কিবা হ'ল, আৰু এইকেইটা বস্তু এইবোৰ দানা দৰৱ আছে ইয়াত, আৰু এইকেইটা বস্তু আনিছোঁ। মানে এইপিনে চাওক, এই বস্তুটো চাওক, মানে মোক কেনেকৈ বহি আছে, আপোনালোকক দেখালে আপোনালোকে হাঁহিব ন। এতিয়া চাব দেই, মানুহটো যেনে তেনে আপোনাৰ এইটো কি মানে যেনে তেনে খোজকাঢ়িবলৈ আতে আৰু এইটো ওপৰত, মানে এইটো ওপৰত ধান আছে, ঘৰ বনাবলৈ ধান নাই যে, ঘৰ বনাবলৈ পইচা নাই, গতিকে ইয়াৰ তলতে ৰাখি দিলোঁ। এইভাগে ৰাখি দিছোঁ, এইটো জালনা দিছোঁ, এইটো জালনা, তাৰ ওপৰত পানী কাপোৰ দিয়া আছে, তাৰ ওপৰত পানী কাপোৰ এটা দিছোঁ। তাৰপিছত মানে এক্সট্ৰাকৈ ঘৰ বনাবলৈ ধন নাই, এই ঘৰ বনাবলৈ ধনটো নাই, গতিকে এইখন ইয়াৰ ওপৰত দি দিছোঁ। ইয়াত মানে এইটো খোজকাঢ়িবলৈ মানে বহুত হেৰি হয়, এইটো অশান্তি হয়, সেই গতিকে ইয়াতে বনাই এডাল জইন দি লগাই দিলোঁ, মেকানিক লাগি দিলোঁ, এডাল জইন দি দুটা বাল্ব দি দিলোঁ, মেকানিক ন। তাৰপিছত আপোনালোকক সেইভাগে ৰাখিছোঁ। এইটো মেইন ডাঙৰ কথাটো কি হ'ল, এইটো খোজকাঢ়িবলৈ এইটো হেৰি হৈ যায়, এইটো খোজকাঢ়িব নোৱাৰি, এই মূৰত এইভাগে লাগি যায়। চুলিটো দীঘল কৰি থৈ দিছোঁ, একদম জপৰাটোৱে গোটেইটো, জপৰা খাওঁ ন। ঠিক আছে, একো নকৰাকৈতো ভাল, মানে কিবা এটা কৰা। ব্ৰইলাৰ 50টাকৈ আনিলোঁ, দেখা যাবচোন, চাওঁ কিবা এটা আশা কৰিব পাৰি। ব্ৰইলাৰ 50টাকৈ আনি পুহিলোঁ, তাৰপিছত চাই যাওঁ, মোৰ ভিডিঅ'বোৰ আপোনালোকক দি যাম। কাইলৈ এটা বনাম আকৌ, তাত ক'ম কি লাগিব, 50টা পোৱালিত কিমান লাগিব, কি কৰিব লাগিব, কেনেকৈ ৰাখিব লাগিব, এইবোৰ চব আপোনালোকক ক'ম। সেইটো যদি নাচাই এনেও কিয় নাহে গম পাব। হ'ব দিয়ক।